পৰিৱেশত হেপাহৰ ৰঙালী বিহু তাৰ প্ৰাক্ষণত নৱপ্ৰজন্মৰ উদীয়মান গায়িকা তথা অভিনেত্ৰী অষ্ট্ৰিয়ানা দিহিঙীয়াৰ কণ্ঠত আহি আছে এটি সুন্দৰ বিহুসুৰীয়া গীত বিয়পি 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 কলমৰ চিয়াহি মৰমতে নেকে জানৈ ভয়াহি নিগৰি বিয়পি বিয়পি কলমৰ চিয়াহি মৰমতে নেকে বয়াহে নিগৰি ইতিমধ্যে গীতটিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে চন্দ্ৰপুৰ পানীখাইটি অঞ্চলৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত উক্ত গীতটিৰ কথা আৰু সুৰ জনপ্ৰিয় গীতিকাৰ সুৰকাৰ তথা কণ্ঠশিল্পী দেৱজিৎ বৰাৰ গীতটিত অভিনয় কৰিছে নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ক্ৰমে সুব্ৰত দেউৰী আৰু অষ্ট্ৰিয়ানা দিহিঙীয়াই গীতটিৰ দৃশ্যগ্ৰহণ আৰু ভিডিঅ' পৰিচালনা কৰিছে অপুৰাজ গগৈ নৃত্য নিৰ্দেশনা দিগন্ত দাসৰ ইতিমধ্যে অষ্ট্ৰিয়ানা দিহিঙীয়াই অভিনয় আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিপুল সমাদৰ লাভ কৰাৰ লগতে ৰাইজৰ মৰম আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে বহাগ বিহুৰ প্ৰাক্ষণত মুক্তি লাভ কৰিব লগা এই গীতটি ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছে গীতটিত অভিনয় কৰা সুব্ৰত দেউৰী অষ্ট্ৰিয়ানা দিহিঙীয়া আৰু কলা কুশলীসকলে আচলতে খুব এটা ভাল অনুভৱ আৰু এতিয়া মোৰ এইবাৰ বহাগৰ বাবে মই যিহেতু অনুষ্ঠান কৰিবলৈ আৰু লৈছোঁ বুলি সকলো ৰাইজে গম পাইছে ইতিমধ্যে মই প্ৰচাৰ মাধ্যমত সকলোৰে সৈতে বাৰ্তাটো শ্বেয়াৰ কৰিছোঁ গতিকেলৈ এই বহাগ বিহুৰ বাবে মই এটি খুব ধুনীয়া বিহুসুৰীয়া গীত আপোনালোকলৈ আগবঢ়াম বুলি আজি আমাৰ এই গীতটিৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছে আৰু গীতটিৰ নাম হৈছে বিয়পি বিয়পি দেৱজিৎ বৰা দেৱে লিখিছে আৰু খুব সুন্দৰভাৱে প্ৰণয় দত্ত দেৱে মিউজিক কৰিছে আৰু খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে চাবলৈ নাপাহৰিব আৰু আপোনালোক সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ নিশ্চয় এবাৰ তাৰমানে বিহু মঞ্চ কৰা হ'ব নহয় জানো হয় 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 যদি কোনোবাই তোমাৰ আমাৰ এই চাই থকা শ্ৰোতা দৰ্শকে তোমাক যদি বিচাৰে কেনেকৈ যোগাযোগ কৰিব লাগিব হয় যোগাযোগৰ নম্বৰ বৰ্তমান মোৰ প্ৰফাইলত দিয়া আছে আপোনালোক সকলোৱে মোৰ ইনষ্টাগ্ৰাম বা ফেচবুক প্ৰফাইলত গৈ পেলাই তাতে মোৰ পিন কৰি থোৱা পোষ্টটো চালে আপোনালোকে গম পাব তাতে যোগাযোগ কৰিলে হ'ব গানটো খুবেই শুনিছোঁ আমি খুবেই ধুনীয়া এই গানটোত কেইটামান হুক লাইন শুনিছোঁ যিহেতু শ্বুটিঙত আমিও আছোঁ কেনেকুৱা ৰিলছ তুমি নিজেও ৰিলছ বনোৱা এইটোৰ কেনেকুৱা ৰিলছ চলিব বুলি ভাবানে হয় 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 মই চলিব বুলি ভাবিছোঁ বৰ্তমান সময়ত যিহেতু আমাৰ ছোৱালীসকলে ৰিলছ কৰি খুব ভাল পায় আৰু এই গীতটি খুব ফূৰ্তি কৰিবলগীয়া গীত ধৰি লওক আৰু সকলোৱে নাচি ভাল পাব বুলি মই বৰ্তমান আশাবাদী সেয়াই হুক লাইন কি হ'ব পাৰে বুলি ভাবা বাৰু অকণমান গাই দিছোঁ মোৰ মইনা কণ বাখৰ মই যে নোহোৱানৰ তোক পাবলৈ দিন ৰাতি কিনে লাগে ভাগৰ বিয়পি বিয়পি কলমৰ চিয়াহি মৰমতে নেকে জানৈ ভয়াহি নিগৰি বিয়পি বিয়পি কলমৰ চিয়াহি মৰমতে নেকে বয়াহে নিগৰি বিছনাও পাৰি দিম পদূলিও সাৰি দিম এইটো মাহৰ শনিবাৰে মোক নিবিনে ক শহুৰকো জগাই দিম দেউৰক মাত লগাই দিম এইটো মাহৰ শনিবাৰে মোক নিবিনে ক খুব সুন্দৰ আৰু এই প্ৰাক বিহুৰ এই প্ৰাক মুহূৰ্তত নিশ্চয় অসমবাসীয়ে গীতটি আদৰি ল'ব কি ক'বা অসমবাসীক এই বিহু প্ৰাক মুহূৰ্তত হয় মই প্ৰথমে সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোৰ গীতটিক বহুত 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 বেছি মৰম দিব ধন্যবাদ আজি এটা নতুন গানৰ ইয়াতে শ্বুটিং চলি আছে আৰু গানটো কেনেকুৱা হ'ব বুলি ভবা গৈছে যিহেতু বহু অভিজ্ঞতা আছে গানটো খুব ধুনীয়া গান
মানুহে আজিকালি ৰীল চলি আছে, তো ৰীল কৰি ভাল পাব আৰু বিশেষকৈ ছোৱালীসকলৰ বাবে বেছি ভাল। খুব ধুনীয়া গান, নাচিব পৰা গান, সকলোৱে ৰীলত নাচিব পাৰিব। আৰু লগতে গানটোৰ কথা ক'বলৈ গ'লে খুব ধুনীয়া হয়। ভিডিঅ'টো আমি খুব ধুনীয়া কৰিব চেষ্টা কৰিছোঁ। আৰু দেৱজিৎ দাৰ গানটোতো আপোনালোকে আগতেও শুনিছে, আমিও শুনিছোঁ, খুব ভাল পাইছোঁ। আৰু এইটোও তেনেকুৱাই খুব ধুনীয়া। আৰু খুব ধুনীয়াকৈ কৰিঅ'গ্ৰাফি কৰিছে আমাৰ দিগন্ত দাই, আৰু ডিৰেকশ্যন কৰিছে অপুৰাজ গগৈ। আৰু অষ্ট্ৰিয়ানা বহুত আগৰ পৰাই সকলোৱে চিনি পায়, এক্ট্ৰেছ হিচাপে বেছিকৈ চিনি পাইছিলে। তাৰপিছত তাইৰ গীতবোৰো খুব ধুনীয়া। তাতে আগৰবাৰো গীত তাইৰ ওলাইছিলে, বিহু গীত এটা, এইবাৰ বিহুসুৰীয়া গীত, আৰু খুব ধুনীয়া, খুব ভাল পাইছোঁ মই। আপোনালোকেও ভাল পাব বুলি মই আশাবাদী, আমাৰ টিমটোৱে আশাবাদী। তো সেয়াই, খুব সোনকালে আহিব ভিডিঅ'টো, আপোনালোকে চাব। আৰু গানৰ হুকলাইন কি হ'ব পাৰে? আপুনি যিহেতু ৰিলছৰ কথা কৈছে, ৰিলছৰ হুকলাইন কি হ'ব পাৰে? বিয়পি যোনবোৰ আৰম্ভ হৈছে গানটো, সেইডোখৰৰ পৰা হ'ব পাৰে। বাকী ক'ব নোৱাৰি কোনে কেতিয়া কোনডোখৰৰ পৰা ভাল পায়। বিচনাও পাৰি দিম, এনেকুৱা পাৰি দিম, সেইখিনিও ভাল পাব। তো আপোনালোকে গানটো শুনিব, চাব। ধন্যবাদ। নতুন বছৰ মানে বহাগৰ এই আৰম্ভণিতে যি আহি আছে গীতটো, নিশ্চয় চাগে দৰ্শকে আদৰি ল'ব বুলি আপুনি আশাবাদী, নহয় জানো? আমি আশাবাদী। আমি খুব ধুনীয়াকৈ ভিডিঅ'টি কৰিব চেষ্টা কৰিছোঁ, যিমান পাৰোঁ সিমান ভাল কৰিব চেষ্টা কৰিছোঁ, যাতে আপোনালোকে চাই ভাল পায়। আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি বা আমাক ইনষ্টাগ্ৰামত মেছেজ বা কমেণ্ট কৰিলে আমি গম পাম যে আমি কি কৰিছোঁ, কি কৰিব লাগে। তো আপোনালোকৰ কমেণ্টটো আমাৰ বাবে বহুত মূল্যৱান। বিহু প্ৰাক্ষণত কি জনাব আপুনি অসমবাসী ৰাইজলৈ? এয়া বিহু সকলোৱে ফূৰ্তি কৰক, সকলোৱে ঘৰত ভালকৈ থাকক, ঘৰ পৰিয়ালে মিলি বিহু পাতক, ঘৰৰ ওচৰত বিহু পাতক, ছেফলি পাতিব, স্বাস্থ্যৰ কথাও যত্ন ল'ব। তাকে, ধন্যবাদ। থেংক ইউ।